সকলো দৰ্শকসকল আমাৰ বিহুৱা বিৰোধীসকলৰ কাৰণে এটা ডাঙৰ আত্মপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ৰেকৰ্ড ইতিমধ্যে কৰিলো। ইয়াৰ পিছতে আমি লোকবাদ্যৰ আৰু এটা দ্বিতীয় ৰেকৰ্ড কৰিবলৈ গৈ আছো। সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছো। সকলো দৰ্শকসকল আমাৰ বিহুৱা বিৰোধীসকলৰ কাৰণে এটা ডাঙৰ আত্মপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ৰেকৰ্ড ইতিমধ্যে কৰিলো। ইয়াৰ পিছতে আমি আমাৰ লোকবাদ্যৰ সৰ্ববৃহৎ সংখ্যাৰ সকলোকে উপভোগ কৰিবলৈ সমাৱেশেৰে পুনৰ দ্বিতীয় ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছো। গতিকে আমাৰ বিহুৱতীসকলক আমাৰ গেলেৰীত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ নিজৰ নিজৰ স্থান ল'বৰ কাৰণে আহ্বান জনাইছো। এতিয়া আমি আমাৰ লোকবাদ্যৰ সৰ্ববৃহৎ সংখ্যাৰ সকলোকে উপভোগ কৰিবলৈ সমাৱেশেৰে পুনৰ দ্বিতীয় ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছো। গতিকে আমাৰ বিহুৱতীসকলক যেন সাহস প্ৰতিজন অসমীয়াৰ মনৰ উৎসৱ আৰু বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ অনাগত অসমীয়া নতুন বছৰটো উদয় হওক নৱপ্ৰভাতৰ, পৰাজিত হওক সকলো কুপ্ৰভাৱ, উদ্ভাসিত হৈ উঠক সকলোৰে জীৱন। এই বহাগ জ্বলন্ত অৰুণ, এই বহাগ দুৰন্ত তৰুণ। বহাগ যেন সাহস প্ৰতিজন অসমীয়াৰ মনৰ উৎসৱ। বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ অনাগত অসমীয়া নতুন বছৰটো উদয় হওক আপোনালোকৰ সকলোৰে পৰিশ্ৰম, পৰাজিত হওক ত্যাগ, সকলোখিনিয়েই আজি ইয়াত স্বীকৃতি লাভ কৰিব। এই বহাগ জ্বলন্ত, ইয়াৰ পাছতেই এই বহাগ আমি লোকবাদ্যৰ এটি অভিলেখ গঢ়াৰ প্ৰয়াস চলাম। বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ সকলোৰে মৰমৰ নাচনীসকলক ত্যাগ, সকলোখিনিয়েই গেলাৰীত গৈ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ইয়াৰ পাছতেই আমি লোকবাদ্যৰ এটি অভিলেখ গঢ়াৰ প্ৰয়াস চলাম। ঋতুৰাজ বসন্তৰ আগমনত আমাৰ গছে বনে মৰমৰ নাচনীসকলক ত্যাগ, সকলোখিনিয়েই গেলাৰীত গৈ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ইয়াৰ পাছতেই আমি লোকবাদ্যৰ এটি অভিলেখ গঢ়াৰ প্ৰয়াস চলাম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সাহস, সেই সাহসতে আমি এই প্ৰয়াস কৰিবলৈ সমৰ্থ হৈছো। নিশ্চয় আপোনালোক সকলোৱে এই কথা অন্তঃকৰণে স্বীকাৰ কৰে। আমি দেখিবলৈ পাইছো নাচনীসকল মঞ্চৰ কাষলৈ আহিছে অতি আদৰৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীক অভিবাদন জনাবলৈ। তেওঁলোকৰ মৰমেৰে আজিৰ এই সৰুসজাই ষ্টেডিয়ামৰ বাকৰি মুখৰিত হৈ পৰিছে, ঢোল পেপাৰ শব্দত মুখৰিত হৈ পৰিছে আকাশ বতাহ। নিশ্চয় আপোনালোক সকলোৱে এই কথা অন্তঃকৰণে আপোনালোক প্ৰত্যেককে দেখিবলৈ পাইছো। ৰঙালী বিহু তথা অনাগত অসমীয়া নতুন বছৰৰ আমি আগতীয়াকৈ ওলগ জনাইছো। অভিবাদন জনাবলৈ তেওঁলোকৰ আমি এতিয়া মৰমেৰে লোকবাদ্যৰ এক অভিলেখ গঢ়াৰ বাবে আমাৰ প্ৰয়াস চলাম। হৈ পৰিছে ঢোল পেপাৰ শব্দত মুখৰিত হৈ পৰিছে আকাশ। শিল্পীসকলক সকলোৱে খেলপথাৰৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু আমাৰ মৰমৰ বিহুৱতীসকলক গেলেৰীত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ঢুলীয়াসকল প্ৰথমে আপোনালোকৰ কাউণ্ট হ'ব, তাত বহকচোন। 4টা কৰ্ণাৰত ঢুলীয়াসকল বহক। প্লাৱন, ঋতুপন, দিলীপ, আপোনালোকে প্ৰথমে ঢুলীয়াখিনিয়ে 4 জেগাত বহাওক। ঢুলীয়া শিল্পীসকল আপোনালোকে পিছলৈ যাওকচোন। কালি য'ত বহি আছিলে তালৈ বলক। আপোনালোকক ষ্টিকাৰ লগাব, সেইকাৰণে যাক যাক মাতিম তাৰপিছত আহিব। বলক। জয়ন্ত সোণোৱাল, সোমনাথ দা, আপোনালোক আহক না, আহক। লগেটক কৈ দিয়ক, পঠিয়াওক। হেল্ল' হেল্ল'। এতিয়া আমি সকলোৱে ঢোলৰ গিনিজ ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছোঁ। সকলোৱে ঢুলীয়াসকলৰ ফালে দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনাম। আৰু আজি ঢোলৰ ৰেকৰ্ড হৈ যোৱাৰ লগে লগে আমি সকলো ভাত খাব গুচি যাম, সোনকালে উভতি যাম। অহাকালি কিন্তু আমি 10:30 ইয়াত সোমাবই লাগিব সকলো। হা, ঠিক হ'বতো?
হ'বনে নাই চবে পুৰা 10:30 কালি আমি ইয়াত আহি যাম 10:30 হেল্ল' 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 ঢুলীয়াসকলে হেল্ল' চাৰিটা জেগালৈ গুচি যাওক আৰু অকণমান জোন 1 জোন 2 জোন 3 জোন 4 সকলো ঢুলীয়া আহক সকলো ঢুলীয়াই সকলো ঢুলীয়া আহক সকলো ঢুলীয়া আহক সাজু হওক আপোনাৰ সকলো বজাই নাহিব ঢোলটো বজাই নাহিব সকলো ঢুলীয়া আহক ঢোলটো নবজোৱাকৈ আহক ইমান সময় বজাই ভাগৰ লগা নাইনে অকণমান ৰ'ব আৰু অকণমান বেক কৰিব লাগিব চাগে ঢোল পেঁপা তাল গগনা টকা আগৰ যিকেইটা লাইন আছিলে তেওঁলোকে নিজৰ লাইনত গুচি আহক আৰু বাকী চাৰিটাজনৰ যিকেইজন ঢুলীয়া তেওঁলোকে নিজৰ নিজৰ স্থান গ্ৰহণ কৰক ঢোলবোৰ টুকটুকাই নাথাকিব প্লিজ হেল্ল' কমেশ অলপ জেগাবোৰ বহলকে লওক যাতে ঢোলৰ মাৰি বাল্যকৰ গাত নালাগে ঢুলীয়াখিনি আমাৰ যিখিনি বৃত্তাকাৰে আছে আৰু অকণমান পিছলৈ যাওক বৃত্তাকাৰে থকা ঢুলীয়াখিনি আৰু অকণমান পিছলৈ যাওক Yes. আৰু কালি গোটেই লাইন কৰি পেলাওক ধুনীয়াকৈ ডিচিপ্লিন হওক তাৰমানে আপোনালোকৰ বেগলৈ গাত যাওক বেগলৈ যাওক এটা ষ্টিকাৰ লগাব তাৰপিছত বেগলৈ যাওক। ইয়ালৈ আহিব এই হিচাপৰ কাৰণে আপোনালোক পিছলৈ যাওক বেগলৈ যাওক বেগলৈ যাওক গন্তি হ'বৰ কাৰণে আপোনালোক হিচাপ কৰিব আপোনালোক তাৰপিছত বেগলৈ ইয়ালৈ আহিব যাওকচোন, প্ৰথমতে হিচাপ অলপ পিছলৈ যাওক আৰু অকণমান পিছলৈ যাওক ঢুলীয়াসকল পেপুৱাসকল আপোনালোকে বেগলৈ যাওক যিমান পাৰে বেগলৈ যাওক 10 ফুট 10 ফুট অকণমান বেগলৈ যাওক। পিছুৱাই যাওক 10 ফুটকে পিছুৱাই যাওক সকলো গেপটো লাগিব আৰু অকণমান পিছলৈ যাওক আৰু অলপ যাওক আৰু অলপ যাওক আৰু অলপ যাওক আৰু অলপ বেকলৈ যাওক গেপটো লাগিব এই কোণাটো অলপ পিছুৱাই দিয়াচোন কাইণ্ডলি আপোনালোক পিছুৱাই অলপ পিছলৈ যাওক ইমানটো হ'লে হ'ব লাইনটো মিলাই লওক এই ঢুলীয়াবোৰে কি কৰিছে বাৰু গেপ গেপ মিলাই যিটো লওক লাইনত আছে এইবোৰ কি সেই লাইনটোতে কৰিছে? পাই যাওক আপোনালোক যাওক গেপটো বহি মিলাই যোৱা চিট ডাউন ঢুলীয়া বহা এইখিনিত এইটো গ্ৰুপ ঢোল বহা নবজাবা কোনেও না, বাকীবোৰ ঢুলীয়া কি কৰি আছে বাৰু হেল্ল' লাইনবোৰ মিলাই লওক আপোনালোকে গেপটো লৈ লওক 2 hand ডিষ্টেঞ্চ গেপটো লৈ লওক দুটা হাত মেলি পেলাই নহ'লে ঢোলবোৰ লাগিব কাৰোবাৰ আঙুলি লাগি যাব লাইনটো ধুনীয়াকৈ মিলক বহলক পিছলৈ যাওক পিছলৈ গ'লে বহলৈ যাব পিছলৈ যাওক অকণমান চাৰিটা জনৰ ঢুলীয়া চাৰিটা জনত থাকক আৰু বাকী মাজত তেওঁলোক যিসকলে ক'লৈ গৈছে চাৰ্কেল কৰি ঢুলীয়াবোৰ? আছে তেওঁলোকে 10 ফুটকে পিছুৱাই যাওক আৰু নিজৰ নিজৰ হাতখন মেলি দিয়ক যাতে ঢোলৰ খুব বেলেগৰ গাত নালাগে তোমালোকে বাৰু এই ঢুলীয়াকেইটা এই কি কৰি আছা বাৰু তাত যে কিবা এটা ঢোল বাদন হ'ব জানা নে নাজানা মানে আচৰিত দেই সঁচাকৈ এই চাইডৰ ঢুলীয়াখিনি আৰু পিছুৱাই যোৱা আছে অলপ লাইনে লাইনে পিছুৱাই যাওক সকলো ধুনীয়াকৈ লাইন এই আৰু অলপ পিছুৱাই দিয়া চাৰ্কেল কৰি বহল আছে হওক অলপ লাচিত 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 তুমি ঢোল লৈ আহি যোৱা পংকজ এইফালেও পিছুৱাই দিয়ক ৰাইট পংকজ লেফ্ট বৰা। দুটা চাইডে পিছুৱাই দিয়ক ঢোল লৈ আহি যোৱা গৈ থাকক 10 ফুটকে যাওক জিতু আহা এইফালে যাওক ঐ এইকেইটা ঢুলীয়া কোন আৰু কোন আছিলে কি কৰি আছে তাত তোমালোকৰ এতিয়া ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে তোমালোকে কি কৰি আছা আমি প্ৰথম বেলেঞ্চ কৰিম 1 মিনিট ধুনীয়াকৈ বজাই চাম ঢুলীয়াকেইজন আহি লওক নিজৰ নিজৰ লাইনত পিছুৱাই যাওক যিসকলে নবজায় আজি ৰাতি ঘৰলৈ পঠিয়াই ৰঞ্জিত দা অঁ ৰঞ্জিত দা কওক
আমি 1 মিনিট বজাই চাম হা আমাৰ বেলেঞ্চ কৰিবৰ কাৰণে ঠিক আছে ঠিক আছে ঠিক আছে ভাই ক'ত আছা মই এই ঢুলীয়া ওপৰ ইয়াতে এই গেলেৰীত বহি আছে মানে ইহঁতক মানে বেনিফিট যোনকেইটা হৈছেনে লাইনবোৰ ধুনীয়াকৈ কৰিছেনে হেপাথেপি হৈছে অকণমান বহল হওক ধুনীয়াকৈ লাইনবোৰ কৰক নাচনীখিনিয়ে যেনেকৈ ধুনীয়াকৈ কৰিছে আপোনালোকেও কৰক মাষ্টাৰ ট্ৰেইনাৰ সকলো জইন কৰক ঢোলৰ উপায় নাই আচ্ছা যিসকল ল'ৰাই টি চাৰ্ট পিন্ধি আছে জিতেন ইয়ালা আৰু এইসকলে চাৰ্টটো চেঞ্জ কৰি লওক কাইণ্ডলি ট্ৰেডিশ্যনেল ড্ৰেছো লওক বাকী যি টি চাৰ্ট পিন্ধি আছে তেওঁলোকে টি চাৰ্টবোৰ চেঞ্জ কৰি দিয়ক কাইণ্ডলি যিসকল ল'ৰাই এতিয়াও টি চাৰ্ট পিন্ধি আছে তেওঁলোকে কাইণ্ডলি টি চাৰ্টবোৰ চেঞ্জ কৰি এটা মুগাৰ চোলা বা ট্ৰেডিশ্যনেল ড্ৰেছ এটা পিন্ধি লওক পিছলৈ যাওক ডাইনিং হলত এনে নাই কম মই এনে নকম আমি সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক ঢোলটো নবজাব কিমান বাৰ ক'ব লাগে কোনে ঢোল বজাই আছে নাই নাই এই পিছফালে চাইলেণ্ট প্লিজ ঢোলটো বনাব থাক আমাৰ বেলেঞ্চ কৰিম এতিয়া এতিয়া ঢোলটো বজাই নাথাকিব সাজু হওক আপোনালোক কৈ আছে আপোনালোক কিমান ক'ব লাগে বাৰু আৰু সকলো বহি যাওকচোন সকলো বহি যাওক যিসকল ঢুলীয়া বহি আছে নাম সকলো বহি যাওক সকলো ঢুলীয়া বহি যাওক হেল্ল' এই টি চাৰ্ট পিন্ধি আছে ঢুলীয়া কিছুমানে তেওঁলোকে ওলাই দিয়ক ৰিকুৱেষ্ট কৰিছোঁ টি চাৰ্ট পিন্ধা আৰু চাৰ্ট পিন্ধা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আছে কোনো কথা নাই চব কেমেৰাত ওলাই আছে হা টি চাৰ্ট পিন্ধা কলা টি চাৰ্ট পিন্ধি আছে বহুতে ট্ৰেডিশ্যনেল ড্ৰেছ থাকক এইফালে গোটেই বগা টি চাৰ্ট পিন্ধি আছে ঐ, যদি পাৰে চাৰ্ট চেঞ্জ বেলেগ কৰি টি দিয়ক চাৰ্ট পিন্ধি আছে ট্ৰেডিশ্যনেল চাৰ্ট পিন্ধা দীপাংকৰ আৰু সেইফালে চেক চাৰ্ট পিন্ধি আছে দীপাংকৰ লৈ গোৱালপাৰা এই মাষ্টাৰ ট্ৰেইনাৰবোৰ কিয় ৰৈ আছে নিজৰ লাইনটো চিধাকে ক্লিয়াৰ কৰক হা ট্ৰেডিশ্যনেল চাৰ্ট থাকক কোনো কথা নাই ক্লিয়াৰ কৰি দিয়া গন্তি হ'ব কোনটো এই সেউজীয়াটো পাৰিব এই সেউজীয়াটো পাৰিব কলাটো বহি থাক গুচি নাযাবা তোমালোকে পিছত থাকা হেল্ল' ঢুলীয়া যাবগে নালাগে তোমালোকে পিছত হেৰি কৰা এই পিছলৈ গুচি নাযাবা হেল্ল' ঢুলীয়া তোমালোকে গুচি নাযাবা পিছত থাকা পিছত থাকিলে হ'ব গুচি নাযাবা ঠিক আছে গেলে নাম্বাৰ 20 মোবাইল এটা কোনোবাই পাইছে নেকি OnePlus পালে আমাৰ হাতত জমা দিব পালে আৰু নিজৰ লাইনটো ডিচিপ্লিনকে ক্লিয়াৰ কৰক যাতে আমি গন্তি কৰাত সুবিধা হয় সকলোকে কৈছোঁ এবাৰ নিজৰ লাইনটো আগফালে চাওক পিছফালে চাওক আৰু চিধা কৰক এই লাইনটো বহুত বেকা হৈ আছে চিধা কৰি দিয়ক চিধা কৰক লাইনটো চিধা কৰকচোন এই লাইনটো কেনেকৈ যোনবিলাক চাৰিটা মই কিন্তু ডিষ্ট্ৰিক্টলৈ পঠিয়াই দিম কিন্তু পুলিচে আজি ৰাতি পঠিয়াই দিম এই লাইনটো অকল এইকেইজনে আছে তিনিজনে আছে যে কি হ'ল বাৰু নিজে তই পিছলৈ গুচি যাওক লাগিলে কোনো কথা নাই এইখিনি এটা লাইন বেলেগে বনালে এই তিনিটা মানুহ কেনে লাইন হ'ব তুমি যোৱা বেলেগ এঠাইত যোৱা লাইনবোৰ ডিচিপ্লিন কৰক প্লিজ হেল্ল' ৰঞ্জিত গগৈ ক'ত ৰঞ্জিত গগৈ লাইনবোৰ ডিচিপ্লিন প্লিজ কৰক ছাৰ কওক ৰঞ্জিত গগৈ ছাৰ কওক ৰেডি হৈছে ছাৰ কওক 1 মিনিট কিমান টাইম লাচিত আহি পোৱা নাই মানে লাচিত 1 মিনিট জয়ন্ত সোণোৱাল 1 মিনিট
বিমল ছাৰ কওক। আমি প্ৰথম 1 মিনিট চাই লওঁ। যিসকল বিহুৱাই চেণ্ডেল পিন্ধি আছে আপোনালোকে চেণ্ডেলবিলাক বাহিৰত পটাপট খুলি লওক। যিসকল চেণ্ডেল পিন্ধি আছে, কোনোবা দুজন মানে চেণ্ডেল পিন্ধি আছে, চেণ্ডেলবোৰ খুলি দিয়ক। পটাপট 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 পটকে খুলি আহক, একেবাৰে বাউণ্ডেৰীৰ কাষত থৈ আহক, মাজতে এৰি থৈ নাহিব চেণ্ডেলবিলাক। পুনৰবাৰ কৈছোঁ যে নিজৰ নিজৰ লাইনবোৰ চিধা কৰক আৰু ডিচিপ্লিনকৈ বহক, আমাৰ গণনা কৰিবলৈ সুবিধা হ'ব। এইফালে পিছত একদম বহুত বেয়া দেখি আছে, এইটো জেগা ঠিক কৰি দিয়া। আগৰ পেপাৰ লাইটটো ক্লিয়াৰ কৰা, চিধা কৰি দিয়া, ধুনীয়াকৈ কৰা। প্ৰতিটো ঢোলৰ পোনে পোনে এজনকৈ পেপুৱা বহি যাওক। আপুনি মানে এইফালে চাপি আহকচোন, এইখিনি জেগালৈ চাপি আহক। ডিচিপ্লিন আৰু পিছৰ লাইনটো ইয়াৰ পৰা চিধা চিধি ডিচিপ্লিন কৰক, সুন্দৰকৈ ডিচিপ্লিন কৰক। ষ্টেজৰ সন্মুখৰ পৰা অকণমান এতিয়া আঁতৰি দিব লাগিব। আমি এতিয়া দ্বিতীয় ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ, গতিকে ষ্টেজৰ সন্মুখৰ পৰা যদি আঁতৰি দিয়ে তেতিয়া গিনিজ কৰ্তৃপক্ষই গোটেই বিষয়টো চাবৰ কাৰণে সুবিধা হয়। গতিকে সকলোকে আমি কাষলৈ যাবলৈ অনুৰোধ জনাইছোঁ। যাওক, শুনিছেনে? ঢুলীয়াবিলাক ষ্টেজৰ মুখৰ পৰা আঁতৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলো আহক। কোনোবা ৰাজশ্ৰী নাথক বিচাৰি থকা হৈছে। ৰাজশ্ৰী নাথ বিহুৱতী। সকলো ঢুলীয়াই মূৰত গামোচাবোৰ ধুনীয়াকৈ বান্ধি লওক আৰু 2 নম্বৰ নিজৰ নিজৰ লাইনবোৰ ধুনীয়াকৈ ডিচিপ্লিনভাৱে ক্লিয়াৰ কৰক। বাওঁফালে গাঁঠি দিয়ক মূৰত, চাইডে দিয়া, সকলোৱে বান্ধক ধুনীয়াকৈ। গগনা গেম বহক। বেলেঞ্চ কৰি আছে। আৰু বাকৰ আৰু এবাৰ বেলেঞ্চ, আৰু একবাৰ পংকজ বেলেঞ্চ, একবাৰ নালাগে। অ'কে, গগনাত অলপ গেইনটো লাগে। আৰু এটি ঘোষণা কৰিছোঁ, মাষ্টাৰ ট্ৰেইনৰ যিবিলাক ঢোল আনিছে, পেপাৰ আনিছে, তেওঁলোকে সোমাই যাওক লাষ্টৰ ফালে। মূৰ্চাং লাইনত। সোণোৱাল, এই 2 নম্বৰ ফালে আহকচোন। সোণোৱাল গেলেৰী নম্বৰ 2লৈ আহক। আপোনাক মই ইয়াত লগ ধৰিলোঁ, আপুনি এনেই চিঞৰি আছে। 2 নম্বৰ গেলেৰী ফালে আহক। সোণোৱাল, জয়ন্ত সোণোৱাল। অ'কে, গৈ আছোঁ ৰঞ্জিতা। এই অনুষ্ঠানটো আমি যেতিয়া আৰম্ভ কৰিম, যাৰ যাৰ ওচৰত আমাৰ কৰ্ডলেছ মাইক দিয়া আছে, যিসকল মাষ্টাৰৰ ওচৰত, সকলোৱে সেই মাইকবিলাক বন্ধ কৰিব লাগিব, নহ'লে বেলেঞ্চিঙত উল্টা পুল্টা হৈ যাব। সকলোৱে মাইকবিলাক বন্ধ কৰি দিব। এইটো অনুষ্ঠানটো আৰম্ভ হোৱাৰ লগে লগে সকলোৱে আমাৰ হাতত থকা কৰ্ডলেছবিলাকৰ ছুইচ অফ কৰি দিব। হ'ব। সোমনাথ দা হ'লনে? হ'ল। সোমনাথ বৰা ডাঙৰীয়া হ'লনে? হৈছে। ৰঞ্জিত গগৈ হ'লনে? অলপ বাকী আছে, ঢুলীয়াবোৰ লুকাই আছে। ঐ ঢুলীয়া, ক'ত লুকাই আছ? হেল্ল', যিসকল ঢুলীয়া এতিয়াও গেলাৰীত আছে, বহি আছে কাৰোবাৰ লগত, তেওঁলোক মঞ্চলৈ গুচি আহক, ষ্টেজলৈ গুচি। ৰেকৰ্ড হ'ব, গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ব। এটা সংখ্যা কমিলেও আমাৰ নহ'ব পাৰে। 2 নম্বৰ গেলাৰী ল'ৰাবোৰ কমি আছে, কি হ'ল? ল'ৰাবোৰ ক'লে গ'ল? জুচ কমি গৈছে নেকি ঢুলীয়াৰ?
নাচনীয়ে ইমান জোচ দিছে আৰে ঢোলটো বনাব নাথাকক বিহু বুলিলে ঢোল ঢোল বুলিলে অসমীয়া জাতি আমি কেতিয়াও পিছ পৰি নাযাওঁ হয় নে নহয় ঢুলীয়া সকলো খাৰা হওক পিছৰ ঢুলীয়াখিনি সকলো খাৰা হওক থিয় হওক অনুষ্ঠান আৰম্ভ হ'ব সকলো ৰেডি নে সকলো ৰেডি নে হ'ব ৰঞ্জিত দা আপোনাক ইয়াত মাতিছে হ'ব সকলো ৰেডি হ'ল গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা সম্ৰাট দা? আপোনাক মাতিছে অনুগ্ৰহ কৰি আপুনি ইয়ালৈ সম্ৰাট দা ৰেডি হ'ল বনাব নাথাকক অকণমান ৰিকুৱেষ্ট কৰিছোঁ অ'কে হ'ব মাইকবিলাক বন্ধ কৰি দিয়ক সন্মুখৰ পৰা সকলো আঁতৰি দিয়ক ৰঞ্জিত দা আপোনাক ইয়াত মাতিছে প্লিজ আহক ভাই ক'ত আছ গৈ আছে নেকি? মই খালি সন্মুখতে থাকিব লাগিব দিলীপ ঢুলীয়াবোৰ যিমান আছে চব ইয়ালৈ আন ৰঞ্জিত দা আৰু ঢুলীয়া কোনোবা গেলাৰীত আছে নেকি এই দেৱজিৎ ঢোল লৈ যোৱা নহয় এইকেইটা কি কৈছে ঢুলীয়া এইটো গেলাৰী 9 নম্বৰ গেলাৰী ঢুলীয়াকেইটা কি কৰি আছে এই ঢুলীয়া এই চাই উঠি দিয়া ডিষ্ট্ৰিক্ট কি তোমালোকৰ ডিষ্ট্ৰিক্ট কি ৰঞ্জিত ভাই মই ৰিপৰ্ট এইখিলে মাতিছে কি কাৰণে বহি আছা ভাই এইখিলে মাতিছে কি ডিষ্ট্ৰিক্ট ৱৰ্ল্ড ৰেকৰ্ড কমিটিৰ কামৰূপ মই কিন্তু ৰিপৰ্ট দিম কিন্তু গেলাৰীত যদি এতিয়াও কোনোবা ঢুলীয়া বহি আছে প্লিজ মঞ্চলৈ Counting হ'ব গ্ৰাউণ্ডলৈ এতিয়া গুচি আহক একো নাই বাকীকেইটা কি ঘাঁহ কাটি আছে গেলেৰীত কোনোবা ঢুলীয়া আছে নেকি এতিয়াও গেলেৰীত যদি কোনোবা ঢুলীয়া এতিয়াও আছে তেওঁলোকক নামি আহিবলৈ অনুৰোধ জনাইছো আমাৰ হেল্ল' খেলপথাৰৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছো এতিয়াও যদি কোনোবা ঢুলীয়া গেলেৰীত বহি আছে তেওঁলোকক নামি আহিবলৈ অনুৰোধ জনাইছো এই দুজন ঢুলীয়া কলে গৈ আছে 2 নম্বৰ ফালে গৈ আছে গেলাৰীৰ ফালে কিয় গৈছে কিয় গৈ আছা ৰঞ্জিত গগৈ গৈ আছো ছাৰ ৰঞ্জিত গগৈ গৈ আছো ছাৰ হৈ গ'ল অ'কে এতিয়া সন্মুখৰ পৰা সকলো অকণমান আঁতৰি দিয়ক ভণ্টিসকল এক মিনিট অলপ আঁতৰি দিয়া এক মিনিট ছাৰ প্ৰথমে তেখেতসকলে কাউণ্ট কৰিব বোলে তাৰপিছতহে ষ্টাৰ্ট কৰিবলৈ দিছে ঠিক আছে নাই সেইটো কাৰণে আপোনালোক ৰেডি হ'লতো আমি ৰেডি অ'কে বছ মাইকবিলাক বন্ধ কৰক কথা নাপাতিব বছ কাউণ্ট কৰিবলৈ কওক প্লিজ ষ্টাৰ্ট কাউণ্টিং সকলো ঢুলীয়া পেঁপা টকা তাল সকলো ধুনীয়া নিজৰ জেগাত বহি দিয়ক এতিয়া আপোনালোকৰ কাউণ্টিং হ'ব কাউণ্টিং হওঁতে বাহুত এটা ষ্টিকাৰ লগাই দিব গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কমিটিয়ে আৰু তাৰপিছতে আমাৰ শ্ব'টো আৰম্ভ হ'ব সকলো নিজৰ জেগাত ধুনীয়াকৈ বহি দিয়ক ইয়াৰ পিছত আমি মাইকত কথা ক'ব নোৱাৰিম আমি মাইক বন্ধ কৰি দিম সকলো নিজৰ জেগাত কোনোবা ঢুলীয়া বাকী আছে যদি গুচি আহক ওলাই নাযাব কিন্তু প্লিজ কৈছোঁ বিহু নাচৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ পিছত আমাৰ ফক ইনষ্ট্ৰুমেণ্টৰো ঢোল পেঁপা গগনাৰ ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে সকলোৱে কোনো ওলাই নাযাব গুচি আহক ঠিক আছে আমি মাইক বন্ধ কৰিছোঁ সকলো বহি দিয়ক Sit down, please. চিট ডাউন প্লিজ সকলো বহক ঢুলীয়াখিনি বহি দিয়ক আপোনালোকৰ হিচাপ হ'ব কিমান মানুহ আছে এটা হিচাপ হ'ব আৰু যিসকল ভলণ্টিয়াৰ আপোনালোকে যিসকলে বজোৱা নাই পিছফালে থাকক ঢুলীয়াবোৰ পলাব খুজিছে গেটত থিয় হৈ থাকক মোৰ অতিকে লাজ লাগিছে নিজকে এজন ঢুলীয়া হৈ আপোনালোকে যে আজি জাতি এটা কিবা দিবলৈ গৈ আছো কিন্তু আপোনালোকে পলায়নবাদী মনোভাৱ
আমাৰ যিসকল ঢুলীয়া গেলাৰীত আছে কবাত আছে সকলো আহি বহি দিয়ক যাতে কাউণ্টিংটোত ভাল ওলায় সকলো কাউণ্টিং আৰম্ভ কাউণ্টিং ষ্টাৰ্ট হৈছে সকলো ঢুলীয়া ধুনীয়াকৈ ভিতৰলৈকে সোমাই দিয়ক কোনো যাতে বাহিৰত নাথাকে আৰু ডিচিপ্লিন কৰি বহি দিয়ক এইফালে ঢুলীয়া কেইজনমান খোজকাঢ়ি গৈ আছে বহি দিয়ক ধুনীয়াকে আৰু যিসকল মাষ্টাৰ ট্ৰেইনাৰৰ লগত ঢোল আছে তেওঁলোকে আহি পেলাই কাইণ্ডলি গ্ৰাউণ্ডত বহি দিব পাৰিব আমাৰ কাউণ্টিং আৰম্ভ হৈছে গতিকে আপোনালোকে ভালকৈ বহি দিয়ক I got in the morning, which you were sent to Kavita. Yes. What changes have you made to that? Final changes. Can you send me that on WhatsApp? So अभी final करना है उनके সকলো মাষ্টাৰ ট্ৰেইনাৰ ল'ৰা যিসকল আছে তেওঁলোকে লাইনত বহি দিয়ক কাইণ্ডলি প্লিজ সকলো মাষ্টাৰ ট্ৰেইনাৰ ল'ৰা ঢোল তাল পেঁপা গগনাৰ লগত যি আছে লৈ আহক আৰু লাইনত বহি দিয়ক শেষৰ বাৰৰ কাৰণে কৈছোঁ নিজৰ লাইনবোৰ পুনৰবাৰ আকৌ ডিচিপ্লিন কৰি বহি লওক লাইনবোৰ পুনৰ এবাৰ কৈছোঁ ডিচিপ্লিন কৰি বহি লওক
ইজনে সিজনে চাওক যে মোৰ লাইনটো ঠিক হৈছে নে নাই। মূৰত গামোচাবোৰ সকলোৱে বান্ধি লওক। Thank you. বাইদেউ বেগত থাকে কিবা কিবি বাইদেউ বেগত থাকে কিবা কিবি কেতিয়াবা কেতিয়াবা ভাল আজিটো লাইন হেৰি নহ'ব আহিয়ে আছে উলিয়াইছে এই মৰুভূমিত পানী এই মৰুত পানী কোনে উলিয়ালে এই মৰুত পানী কোনে উলিয়ালে যাওক 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 লাইনটো দীঘলীয়া এতিয়া এখন প্ৰশিক্ষকো যাই পেলাই চাগে লাইনত ডুবিলে সীমা ফুকনো এখন লাইন অঁ চব লাইন লাগিলে ভাবিছে লৈ থ চান্স পাব নিজৰ মানুহে কাউন্টিং ধেমালি কাউন্টিং কৰিব নালাগিব ৰাজশ্ৰী দাস কৰিব ক'ত দিন তেনেকৈ এনাউন্স কৰিব মানা কৰিছে কি কৰিব কি হ'ল হেৰাল তাই নাই নে বেগ নাই বেগ আছে হ'ব পাবা কম নে তাকে ইয়াত ক'লে বৰ বেয়া কৰিব মানা কৰিছে বুলি কৈছে দিয়ক ইয়াত আৰু মানুহ এৰাইছে ভাল নালাগিব
দীঘলে গৈ আছে দীঘলে তুমি লৈছা বোলো মুগা চোলা আছে নাই
প্ৰভু এইটো লাইন ষ্টেজৰ আগেদি এটা লাইন হ'ব দাদাৰ আজি লাইনটো ৰাতিপুৱালৈকে একো বাৰী বাৰী গৈ আছে এতিয়া কেমেৰা পাৰ্চন আহি গৈছে এইবিলাক এতিয়া সুধিব কি ৰাইজ আৰু এইটো লাইন আপোনাৰ আৰু সিফালে আমাৰ বিহুৱা বিহুৱতীসকলৰ কাৰণে এটি ঘোষণা আগবঢ়াইছোঁ এই দ্বিতীয় ৰেকৰ্ড হোৱাৰ পিছতেই নিজৰ গন্তব্য স্থানলৈ আমি ৰাওনা হ'ম গতিকে যাতে পথত যান জঁটৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে শৃংখলাবদ্ধভাৱে এই অনুষ্ঠান শেষ হোৱাৰ লগে লগে আপোনালোকে আহাৰ গ্ৰহণ কৰি নিজ নিজ বাহনত আসন গ্ৰহণ কৰে যেন পাঁচটা দিয়াত সোমোৱাৰ কথা 5:30 ষ্টেজত আহিব অলপ এবাৰ ঘূৰিব তেওঁ ইয়াত ঘূৰিব এইখন গাড়ীখন কিয় বনাইছে ঘূৰিব খোজকাঢ়িও দিব পাৰে একো ক'ব নোৱাৰি হয়নে খোজকাঢ়ি দিব পাৰে কালি দেশত মানে ইমান মানুহ ইমান মানুহ মানে আকৌ একেবাৰে দেশত আছিলোঁ নৰ্থ ইষ্টক অলপ বেলেগকৈ ভাল পায় অলপ বেলেগ ফাৰ্ষ্ট PM ইমান গুৰুত্ব নাপায় নৰ্থ ইষ্ট মানে এইটো টুকুৰাটো বাদ দিয়ে আৰু এনেকুৱা হৈ যায় আৰু এনেকুৱাও নহয় যে নৰ্থ ইষ্টত বহুত চিট আছে তেনেকুৱাটো নহয় UP CPটো বেছি তথাপিও যে নৰ্থ ইষ্টত ইমান গুৰুত্ব দিয়ে নহয় জানো তেখেতে বহুত বছৰ ইয়াত কাম কৰিছে কাম বহুত বছৰ কাম কৰিছে PM চাইকেল লৈ ঘূৰাম এবাৰ বোলে নাইট ছুপাৰত তেওঁ তিনিচুকীয়া গৈ তিনিচুকীয়াত 5টা মানুহৰ লগত মিটিং কৰিছে কৰি গুৱাহাটীলৈকে আহিছে আহি আকৌ ট্ৰেইনত উঠি গুচি গৈছে জানেতো জেগাবিলাক চিনি পায় জেগাবিলাক এনেকুৱা মানুহ আছে যাৰ ঘৰত
কেনেকৈ অফ কৰে?